সমাজত এটা পৰিচিত নাম পাগল। অঘৰী যন্ত্ৰণা, অৱহেলিত নিৰ্যাতিত আৰু দৰিদ্ৰতাৰ এক যাযাবৰী জীৱন। ৰ'দ বৰষুণ দুখ ভাগৰ গণ্য নকৰি নীলা আকাশৰ তলত ঘূৰি ফুৰা প্ৰতিজন পাগল মানুহৰে সন্তান। পাগল ইচ্ছা কৰি হোৱা নাযায়, সময় আৰু পৰিস্থিতিয়ে গঢ়ি তোলে এজন সুস্থ সবল মানুহকো পাগল। প্ৰতিজন পাগলৰ এখন ধুনীয়া হৃদয় আছে, এখন স্নেহৰ সংসাৰ আছে। মলিন পোচাকযোৰৰ তলত আপোনাৰ মোৰ দৰে এটি তেজমহৰ শৰীৰো আছে। কিন্তু পৰিস্থিতিয়ে তেওঁৰ চিন্তাধাৰা সলাই পেলোৱাৰ বাবে আপুনি মই আৰু আমাৰ সভ্য সমাজে নাম দিলে পাগল। তেওঁক দেখিলে আৰম্ভ কৰি দিয়ে জোকোৱাৰ, তাচ্ছিল্য কৰা, অকথ্য ভাষাৰে কুৰূপ দৃষ্টিৰে চোৱাৰ। মানৱতাক জলাঞ্জলি দি তেওঁ পিছে পিছে দৌৰি শিলগুটি মাৰি আনন্দ লোৱাজনে প্ৰকৃত পাগল। ভাৰসাম্য হেৰুৱালেই, চিন্তা শক্তি অৱসান ঘটিলেই কোনো মানুহ পাগল নহয়। সকলো ঈশ্বৰৰে দান। জাগ্ৰত কৰোৱা হওক মানৱতাৰ জ্ঞান। ধন্যবাদ।